নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ জিজি চেনেললৈ। আপোনালোকে থাম্বনেইল দেখি গম পাইছে আজি কিহৰ ওপৰত আলোচনা কৰিম। হয়, এই টপিকটোৱে ফেচবুক, হোৱাটছআপ, ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈ আছে। মই এই টপিকটোৰ ওপৰত আজি আলোচনা কৰিম যে কিছুমানে অসমত থকা কিছুমান মানুহে বাহিৰৰ পৰা অহা যুৱক যুৱতীসমূহ বাহিৰৰ পৰা নানিবৰ কাৰণে কি কৈছে, চৰকাৰক অনুৰোধ কৰিছে বা তেওঁলোকক কিবা কিবি কথা কৈছে, চুৰ তোৰ এনেকুৱা ধৰণৰ বহুত কথা ওলাই আছে, যি নেকি তেওঁলোকে অসমৰ বাহিৰৰ পৰা ফেচবুক লাইভ কৰি আছে। আমি প্ৰায় কালিও এটা ফেচবুক লাইভ পাইছোঁ, তাৰ আগতো লাইভ পাইছোঁ। মই এইখিনিতে আপোনালোকক অনুৰোধ কৰিছোঁ, প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব, অকণমান চাই গুচি নাযাব, তেতিয়াহে কথাখিনি গম পাব। প্ৰথম কথা হ'ল, নিজৰ মাতৃভূমিলৈ অহাটো আৰু নিজৰ ঘৰখনলৈ অহাটো কোনেও বাধা দিব নোৱাৰে। না মই, না আপুনি সাধাৰণ নাগৰিক, মন্ত্ৰী, MLA কোনেও বাধা দিব নোৱাৰে নিজৰ মাতৃভূমিলৈ অহাটো। কিয় তেনেকৈ কৈছে আপোনালোক? তেওঁলোক চুৰ কৰিব, তেওঁলোক ইয়াৰ পৰা কি চৰকাৰক সুধি গৈছিলে নেকি বাহিৰলৈ যাবলৈ? শুনক, আপোনাৰ ঘৰখন আৰ্থিক অৱস্থা ভাল হ'ব পাৰে, আপুনি বাহিৰত কাম নকৰাকৈ বা কিবা কৰি ঘৰতে খাই থাকিব পাৰে, কিন্তু তেওঁলোকৰ কিছুমান ঘৰৰ অৱস্থাটো বহুত টনকিয়াল নহয়। ৰোগীয়া মাক বাপেক আছে, বায়েক ভনীয়েক আছে, ভাইটি আছে, তেওঁলোকক পোহপাল দিবৰ কাৰণে, ঘৰখনৰ প্ৰতিপাল কৰিবৰ কাৰণে তেওঁলোক বাহিৰত পইচা উপাৰ্জন কৰিবলৈ গৈছে। তেওঁলোকে কোনো চখত তালৈ যোৱা নাই, তেওঁলোকে চখত তাত কাম কৰিবলৈ যোৱা নাই অসম এৰি, নিজৰ মাতৃভূমি এৰি। কাৰোবাৰ হয়তো ভনীয়েকক বিয়া দিব লাগে, কাৰোবাৰ ভনীয়েকক বা ভায়েকক পঢ়া খৰচ দিব লাগে, কাৰোবাৰ তাত ল'ৰা ছোৱালী আছে, তেওঁলোকে নিজৰ পইচা উপাৰ্জন কৰিবৰ কাৰণে তাত গৈছে। এনেকৈ কোৱাটো ভাল কথা নহয়। তেওঁলোকক মানসিকভাৱে ভাগি পৰিছে ন, তাত কাম কৰি খাইছে, তেওঁলোকতো তাত চুৰ কৰিব যোৱা নাই, কিবা কৰিব যোৱা নাই। আৰু ইয়াত কৈছে যে তেওঁলোক ইয়ালৈ আহিলে গৰু হাঁহ পাৰ নাইকিয়া হ'ল। ডেটছ মিন কি বুজাইছে? তেওঁলোক চুৰ কৰিব। কাৰোবাক কথা এটা কোৱাৰ আগতে কেতিয়াবা নিজৰো কথা এবাৰ ভাবি চাব। ধৰি লওক আপোনাৰ ঘৰৰে কোনোবা তাত গৈ আছে, যদি বেলেগ এজন মানুহে তেনেকৈ ক'লেহেঁতেন, তেতিয়া আপোনালোকৰ কেনেকুৱা লাগিলেহেঁতেন? তেতিয়া গাত কেনেকুৱা এটা অনুভৱ হ'লহেঁতেন যে মোৰ ল'ৰাটোক বা মোৰ ভাইটোক চুৰ বনাইছে মানুহবিলাক। এইটো বেয়া কথা। মানসিকভাৱে কাৰোবাক কথা কোৱাৰ আগত কিয় তেনেকৈ কথা কৈছে? তেওঁলোকতো কোনো তাত চখ কৰিবৰ কাৰণে, নাচিবৰ কাৰণে, বাগিবৰ কাৰণে, ঘূৰি ফুৰিবৰ কাৰণে যোৱা নাই, নিজৰ ঘৰখন উন্নতিৰ কাৰণে গৈছে। আৰু নিজৰ মাতৃভূমিলৈ নাহি, নিজৰ ঘৰখনলৈ নাহি তেওঁলোক ক'লৈ যাব? আপোনালোকে এইটো ভাবিছে তেওঁলোকে কৰোণা ভাইৰাছ লৈ আহিব? চাওক, তেওঁলোকক আনিছে চৰকাৰে আৰু পোহপাল দিব চৰকাৰে, কোৱাৰেণ্টাইনত ৰাখিব চৰকাৰে। আপোনালোকৰ ঘৰত গৈতো কোৱাৰেণ্টাইনত নাৰাখে, বোলে আপোনালোকেতো খোৱা বোৱা খৰচ দিব নালাগে, আপুনি টেনশ্যন ল'ব নালাগে, আপুনি ঘৰৰ ভিতৰতে থাকক, কৰোণা ভাইৰাছৰ পৰা আঁতৰি থাকক। তেওঁলোকক কিয় ইমান বেয়াকৈ কৈছে? বেয়া কথাটো ইমান এটা বেয়াকৈ কোৱাটো, বাহিৰত তেওঁলোক কিমান কষ্ট কৰি খাইছে, কিবা কৰিছে, তেওঁলোকক ইমান বেয়াকৈ কোৱাটো ভাল কথা নহয়। তেওঁলোক ঘৰলৈ আহিব বিচাৰিছে। এতিয়া চব প্ৰত্যেকখন ৰাজ্যকে অৰ্ডাৰ দিছে যে প্ৰত্যেকখন ৰাজ্যৰ য'ত নিজৰ নিজৰ ৰাজ্যৰ যুৱক যুৱতী য'ত মানুহ আছে সেইবিলাক ঘূৰাই আনক। ইখন ৰাজ্য ল'ৰা ছোৱালী বা সিখন ৰাজ্যৰ মানুহবিলাকক পোহপাল কৰিবলৈ কাৰণে বা ৰাখিবৰ কাৰণে অলপ দিগদাৰ পাইছে, সেইটো অৰ্ডাৰমতে অৰ্ডাৰ দিছে। তাৰে ভিতৰতে কিছুমানে আহিব বিচাৰিছে, কিছুমান আহিব বিচৰা নাই। মানসিকভাৱে কাৰোবাক দুখ দিয়াৰ আগতে নিজৰ কথাটো এবাৰ ভাবক। তেওঁলোক চুৰ বনোৱাৰ আগতে চৰকাৰক সুধি গৈছিলে নে নাই? কি দৰকাৰ? অসমত কিহৰ অভাৱ হৈছে? চাওক, অসমত অভাৱ নাই, অসমতো টকা উপাৰ্জন কৰিব পাৰে, কিন্তু এটা কথা, অসমত এটা বিজনেছ গ্ৰ'থ কৰিবৰ কাৰণে বছৰ লাগে। আৰু আপোনালোকে জানেই যে এটা বিজনেছৰ কাৰণে কিমান কেপিটেল, মানে কিমান মূলধনৰ প্ৰয়োজন হয়। সেই মূলধনটো এখন দুখীয়া ঘৰৰ মানুহে হঠাতে উলিয়াই দিব পৰা অৱস্থাত নাথাকে। হয়তো তেওঁলোকে এনেকুৱা এটা পৰিকল্পনা কৰি বাহিৰত যাব পাৰে যে মই মূলধন কেইটামান বনাম আৰু প্লাছ অসমত মই বিজনেছ কৰিম, সেইটো চিন্তাটো তেওঁলোক তালৈ গৈছে। আপোনালোকে কৈছে যে অসমত কিহৰ অভাৱ হৈছে? অভাৱ একো হোৱা নাই। এতিয়া আপোনালোকে ভাবক, অসমত কিমানটা উদ্যোগ আছে? হাউ মেনি ইণ্ডাষ্ট্ৰিজ ইন দিছ আছাম? কিমানটা উদ্যোগ আছে? নাই ন? বিজনেছ কৰিব, তেওঁলোকে পইচা ঘটি আনিছে, হয়তো ইয়াতো বিজনেছ কৰিব, কিন্তু এটা বিজনেছ অসমত গ্ৰ'থ হ'বৰ কাৰণে বহুত দিনৰ প্ৰয়োজন হয়। হয়তো চবেই জানে এই কথা।
কিন্তু এনেকৈ মানুহক কোৱাটো নিজৰ ঘৰলৈ নিজৰ সন্তান ঘূৰি আহিব, নিজৰ মাতৃভূমিলৈ নিজৰ মানুহ ঘূৰি আহিব, কিন্তু এনেকৈ কোৱাৰ অধিকাৰ না মোৰ আছে, না আপোনাৰ আছে, না মন্ত্ৰী এমএলএ কাৰোৱেই নাই। গম পালেনে? কাৰোৱেই নাই। তো সেইদিনাখন ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এইটো কাৰোবাক বাধা দিয়া অধিকাৰ কাৰো নাই। তেওঁলোক আহিব বিচাৰিছে, চৰকাৰে আঁকোৱালি ল'বই লাগিব, কাৰণ ইতিমধ্যে চৰকাৰে সকলোখিনি নীতি নিৰ্দেশনা দিছে যে কোৱাৰেণ্টাইনত থাকিব লাগিব, তাৰপিছতহে ঘৰলৈ যাব। কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ, কাৰোবাৰ মানুহক কোৱাৰ আগতে নিজৰ অলপ ভাবিব, কাৰোবাৰ মানসিকভাৱে শাস্তি নিদিব, কিন্তু বিপদ হ'ব আপোনালোকৰ। ফেচবুক লাইভত দেখিছে নে কেনেকৈ কোনোবাই কথা কৈছে? ভয় খাইছে নাই? বেয়া কথা, একদম বেয়া কথা। নিজৰ অসমৰ মানুহকে যদি এনেকৈ ক'বলৈ হয়, তেনে আনে ক'বলৈ কিটো বাকী থাকিব আৰু। মই আপোনালোকে এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে এনেকৈ মানুহক কথা নক'ব। চোৰ তোৰ ইয়াত কাক সুধি গৈছিলে, আমুক সুধি গৈছিলে, হয়তো কাৰোবাৰ পৰিস্থিতিত পৰি তাত গৈ আছেগৈ, সেই কথাটো আপোনালোকে উপলব্ধি কৰক। নিজৰ ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব দিয়ক, আপোনালোকে টেনশ্যন ল'ব নালাগে। ইতিমধ্যে চৰকাৰে সকলো নীতি নিৰ্দেশনা জাৰি কৰিছে, কেনেদৰে থাকিব লাগিব, কি কৰিব লাগিব। আৰু তেওঁলোকতো ইমান দুৰ্বল নহয়, তেওঁলোকেতো জানে কি কি কৰিব লাগিব, কি কি কৰিব নালাগে, কৰোণা ভাইৰাছত কি হৈ আছে, সেইখিনি আপোনালোকেও শিকাব নালাগে। কিন্তু এনেকৈ মানসিকভাৱে দুখ দি ইমান বেয়াকৈ নক'ব প্লিজ। এইখিনি আছিলে আজি মোৰ ক'বলগীয়া কথাখিনি। যদি কিবা ভুল কৰিছোঁ তেন্তে ক্ষমা কৰি দিব আৰু কমেণ্ট ছেকশ্যনত কথাবিলাক ক'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোখিনি কথাখিনি গম পায়। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'।